নমস্কাৰ আবুৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু যেহেতু বৰ্তমান দুৰ্গা পূজাৰ সিজন আহি আছে সো মই আজি দুৰ্গা পূজাত পিন্ধিব পৰা খুব ধুনীয়া নতুন কালেকচন লৈ আহিছো তো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিওটো চাই ভাল পায় তেনলে ভিডিওটো এটা লাইক কমেন্ট আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি প্ৰথমতে মই দেখুৱাম আপোনালোকক কেইটামান মিক্সপাটৰ সেট কন্ট্ৰাক্টছত জোৰা মানে আপোনাৰ মেখেলাটো বেলেগ কালাৰ চাদৰটো বেলেগ কালাৰ হ'ব নতুন ডিজাইনত আহিছে এটো একেবাৰে নতুন ডিজাইনত আহিছে ইয়াৰ এটো চাওক এখন হ'ব মেখেলাখন সৰি এইটো হ'ব এখন চাওক এখন হ'ব চাদৰখন এটো আনকমন ডিজাইনত আহিছে বেলেগতকে এটো চাওক মাজত সৰু বুটা থাকিব আৰু এনেকুৱা ডাঙৰ থাকিব সো এখন চাদৰখন হয় সাধারণ এইটো আসলটো এনেকুৱা কালারটো খুব ধুনিয়া কালার আহিছে এইটো আসলটো এনেকুৱা হ'ব সাদৰৰ সাইড পাৰি বিলাক কোৱালিটি খুব ধুনিয়া কোৱালিটি হয় এইটো এখন সাদৰখন আৰু লগতে থাকিব মেখেলাখন এইটো কিবা আনকমন টাইপত বনাইছে কালার বিলাক অলপ বেলেগ টাইপৰ হয় এইটো সব এখন মেখেলাখন হ'ব তাৰ লগত মিলাই দিছে এইটো মেখেলাখন অলপ লাইট কালার হয় সাদৰটো অলপ ডার্ক কালার হয় এইটো সব এইটো হ'ব ব্লাউজৰ পিস এইটো হাতত এনেকুৱা ডাঙৰকে পাৰি থাকিব এটা এনেকুৱা খুব সুন্দৰ এটা কালার কোৱালিটি একেবাৰে ধুনিয়া কোৱালিটি হয় একেবাৰে প্ৰিমিয়াম কোৱালিটিৰ হ'ব আপোনালোকে ললে গমে পাই যাব খুব ধুনিয়া কোৱালিটিৰ কাপোৰ তো এইটো যদি আপোনালোকে ল'ব খোজে ল'ব পাৰিব ইয়াৰ প্ৰাইসটো হ'ব 1320 টকা খুব ধুনিয়া কোৱালিটি এইটো চাওক মই একবাৰ দেখুৱাই দিছো দুটা কালাৰ এখন মেখেলা আৰু এখন চাদৰখন এইটো আৰু এটা কালাৰ দেখুৱাইছো মই কলাৰ আগতে দেখুৱাই দিছো অলপমান ইউনিক ডিজাইনত বনাইছে এইটো এখন হ'ব মেখেলাখন আৰু এখন চাদৰখন খুলি দেখুৱাই দিছো মানে মেখেলাটো অলপ পাতল কালাৰত দিছে আৰু চাদৰটো অলপ ডাৰ্ক কালাৰ এইটো চাওক এখন চাদৰখন এনেকুৱা সৰু বুটা দিছে এনেকুৱা আৰু মাজত ডাঙৰ আছে এনেকুৱা আৰু এইটো চাওক এইটো আসলটো হয় এনেকুৱা আৰু এইবিলাক হ'ব চাদৰ সাইড পাৰিটো খুব ধুনিয়া হয় এইটো চাওক এখন হ'ব ইয়াৰ মেখেলাখন পুৰা ওপৰলৈকে এনেকুৱা কাম আছে গোল্ডেন কালাৰ আৰু দুটা কালাৰত আছে কামবিলাক এনেকুৱা চাওক এখন মেখেলাখন লগতে থাকিব ব্লাউজৰ পিস এইটো হাতত এনেকুৱা পাৰি থাকিব এনেকুৱা প্ৰাইসটো হেইটোৰ দৰে সেম হ'ব মাত্ৰ 1320 টকা যদি লাগে এইবিলাক আপোনালোকে ল'ব বিচাৰে তেনেহলে এটা স্ক্ৰিনশ্বট ল'ব লৈ পেলাই মোৰ লগত হোৱাটছআপত যোগাযোগ কৰিব হোৱাটছআপ নাম্বাৰটো মই স্ক্ৰিনত দি দিছো আৰু এবাৰ কৈ দিছো 7398513552 এই নাম্বাৰটোত আপোনালোকে মোৰ লগত হোৱাটছআপত যোগাযোগ কৰিব পাৰে এবাৰ এইটো চাওক এখন চাদৰখন এনেকুৱা খুব ধুনীয়া ডিজাইন হয় এটা ফুল শাইনিং হ'ব কালাৰ বিলাক এইবিলাক চাদৰ সাইড পাৰিবিলাক এনেকুৱা আৰু লগতে থাকিব মেখেলাখন হ'ব এনেকুৱা এইটো এইখন মেখেলাখন এনেকুৱা আৰু এইটো ব্লাউজৰ পিস আৰু এইটোৰ দামটো হ'ব 1320 টকা শিপিং সম্পূৰ্ণ ফ্ৰী হ'ব আৰু আপোনালোকক মই যেটো দেখুৱাই আছো ভিডিওত কোৱালিটিটো ইমান ভাল হোৱা নাই লাইটৰ পোহৰত বনাই আছো কাৰণে ৰাতি সো ৰিয়েলিটিত ইয়াতকৈ আৰু বেছি ভালে লাগে জোৰাকেইটা মিক্সপাটৰ আপোনালোক আৰু বেলেগ পাব মই দেখুৱাম ভিডিওটোৰ লাষ্টৰ পিনে তো এতিয়া দেখুৱাইছো দুটামান বোৱা জোৰা পদ্মিনীত বোৱা জোৰা এইটো আপোনাৰ গেৰু ডিজাইনত থাকিব দেখুৱাই দিছো এইটো বহুত বিচাৰি আছে বৰ্তমান যেহেতু গৰমৰ সিজন এইটো চাওক এইটো এটা জোৰা খুব ধুনিয়া কালাৰ বটল গ্ৰীন
খুব পচন্দ কৰে এইটো সকলোৱে। বটল গ্ৰীণত য়েলো আৰু পিংক কালাৰৰ কাম আছে এনেকুৱা পদ্মিনীত। এইটো গেৰো ডিজাইনৰ হয় যোৰাটো, আৰু আপোনাক দেখুৱাই দিছোঁ মই আপোনালোকক। এইটো চাওক, এইটো হ'ব গেৰো ডিজাইন, এইটো থাকিব এনেকুৱা। কালাৰটো খুব ধুনীয়া হয়। এইটো ব্লাউজৰ পিচ, আৰু এনেকুৱা চাদৰ চাইড পাৰি এনেকুৱা থাকিব। ইয়াৰ লগত থাকিব মেখেলাখন, এখন হ'ব মেখেলাখন চব এনেকুৱা। যদি এইটো লাগে আপোনালোকে ল'ব পাৰিব। ইয়াৰ প্ৰাইচটো হ'ব 1590 টকা, শ্বিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু মোৰ লগত যোগাযোগ কৰিব। এইটোৰ আৰু কালাৰ আহিব, এইটো চাওক, এইটো এটা খুবেই পচন্দ কৰা কালাৰ, সকলোৱে পচন্দ কৰে। এইটো আহিব মেৰুন কালাৰত, এনেকুৱা চাওক কামটো। এইখন চাদৰখন, আৰু মাজত থাকিব এনেকুৱা গেৰো ডিজাইন, এনেকুৱা ডিজাইনত, আৰু চাইড পাৰিবিলাক হ'ব এনেকুৱা। লগতে ব্লাউজ পিচো থাকিব, আৰু এইখন হ'ব মেখেলাখন এনেকুৱা। এইটোৰো দামটো ছেম হ'ব 1590 টকা। যদি লাগে আপোনালোকে যোগাযোগ কৰিব। আৰু এটা কালাৰ দেখুৱাইছোঁ, এইটো চাওক, এইটো আহিব এনেকুৱা পদ্মিনী গেৰো ডিজাইন, এনেকুৱা হ'ব এইটো। আৰু এইটোতো গেৰো ডিজাইন থাকিব, এনেকুৱা হ'ব এইটো। লগতে ব্লাউজৰ পিচ থাকিব, চাদৰ চাইড পাৰি থাকিব, আৰু এইখন মেখেলাখন হ'ব এনেকুৱা। আৰু এইটোৰো প্ৰাইচ হ'ব 1590 টকা, মাত্ৰ 1590 টকা। এইবাৰ দেখুৱাম আপোনালোকক কেইটামান স্লেব কটনৰ যোৰা, খুব ধুনীয়া কোৱালিটিত আহিছে কাপোৰটো। আপোনালোকে পূজাত পিন্ধি যাব পৰা যোৰা হ'ব এইটো, পাৰ্টি খাব গ'লে পিন্ধি যাব পাৰে। মিক্সপাত ডিজাইনৰ, আৰু নতুন ডিজাইনত আহিছে ফুলবিলাক। এইটো চাওক, এইখন চাওক চাদৰখন, এনেকুৱা গছ বুটা ডিজাইনত কাম আছে। আৰু এইটো গল্ডেন য়েলো কালাৰত আহিছে, এটা খুব ধুনীয়া কালাৰ। এইটো আপোনালোকে হয়তো ভিডিঅ'ত অলপমান বেলেগ দেখিব, খুব ধুনীয়া লাগে এইটো কালাৰটো। এইখন চাদৰখন, আৰু লগতে আছে এইবিলাক হ'ব চাদৰৰ চাইড পাৰিবিলাক, এইবিলাক চাদৰৰ চাইড পাৰি। আৰু লগতে থাকিব মেখেলা, এইখন হ'ব মেখেলাখন, এনেকুৱা ওপৰলৈকে কাম আছে, পুৰা হেভি যোৰা হয় এইটো। লগতে থাকিব এইটো ব্লাউজৰ পিচ, এইটো হ'ব ব্লাউজৰ পিচ, হাতত এনেকুৱা ডাঙৰকৈ এটা পাৰি থাকিব। তো এইটোৰ প্ৰাইচটো হ'ব মাত্ৰ 720 টকা, একেবাৰে জেনুইন দামত দি আছোঁ মই। যদি লাগে আপোনালোকে ল'ব পাৰে, কোৱালিটিও খুব ধুনীয়া, আৰু এইটোৰ বহুত ধুনীয়া ধুনীয়া কালাৰত আহিছে এইটো যোৰা। আপোনালোকক আৰু কালাৰ দেখুৱাই আছোঁ মই। যদি লাগে আপোনালোকে ফটাফট স্ক্ৰীনশ্বট ল'ব আৰু মোৰ লগত যোগাযোগ কৰিব। হোৱাটছআপত যোগাযোগ কৰিব পাৰে, অথবা আপোনালোকে কিবা বেছিকৈ জানিবলগীয়া থাকিলে কলো কৰিব পাৰে। এবাৰ দেখুৱাইছোঁ, এইটো চাওক মেহেন্দি গ্ৰীণত, এনেকুৱা অল বডি এনেকুৱা আছে, আৰু আঁচলটো চাওক এনেকুৱা পুৰা কাম আছে, পুৰা ওপৰলৈকে এনেকুৱা। এইটো লগতে থাকিব ইয়াৰ চাদৰৰ চাইড পাৰিবিলাক, এনেকুৱা হ'ব এইটো। এইবিলাক চাদৰৰ চাইড পাৰিবিলাক, এইখন মেখেলাখন এনেকুৱা। আৰু এইটো হ'ব ব্লাউজৰ পিচটো, হাতত এনেকুৱা পাৰি থাকিব। মই আপোনালোকক ভালদৰে খুলি দেখুৱাই দিছোঁ, কাৰণ বিভিন্নজনে পিছত মোক ফোন কৰি সোধে আকৌ, দাদা ভালকৈ এটা ভিডিঅ' বনাই দিবচোন। চ' মই গোটেইকেইটা কালাৰ খুলি দেখুৱাই দিছোঁ আপোনালোকক, চাই ল'ব পাৰিব ভালদৰে। তো এইবাৰ চাওক, এইটো ষ্টেণ্ডাৰ্ড কালাৰ হয়, এনেকুৱা হ'ব এইটো, গুটি কালাৰত আহিছে। এইখন চাদৰখন, এইবিলাক চাদৰৰ চাইড পাৰিবিলাক হয়। আৰু ইয়াৰ লগত থাকিব এখন মেখেলাখন, ডিজাইনটো ছেম হয়, মই দেখুৱাই দিছোঁ এনেকৈ।
লগত থাকিব ব্লাউজৰ পিস, হাতত এটা পাৰি থাকিব। প্ৰাইচটো সেম হ'ব 720 টকা, শিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। এবাৰ চাওক, এইটো খুব ধুনীয়া এটা কালাৰ, গ্ৰে কালাৰত আহিছে। এইখন চাদৰখন এনেকুৱা হ'ব। আঁচলটো এইটো অলৰেডি এনেকুৱা আছে, বুটা গছ বুটা ডিজাইনত। লগতে চাদৰ সাইড পাৰিবিলাক থাকিব। আৰু এইখন হ'ব মেখেলাখন, এনেকুৱা হ'ব মেখেলাখন। ইয়াৰো প্ৰাইচটো হ'ব মাত্ৰ 720 টকা, শিপিং ফ্ৰী হ'ব। আৰু আপোনালোকে জানে এটা ভিডিঅ' বনাওঁতে কিমান কষ্ট আৰু সময়ৰ প্ৰয়োজন হয়। বহুত ধৈৰ্য ধৰি এই গৰমত ভিডিঅ'বিলাক বনোৱা হয়। তো আপোনালোকৰ ছাপোৰ্ট পালে খুবেই ভাল লাগে। যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেনেহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিব। আৰু যদি মোৰ কিবা ভুল হৈছে বা জানা নাই, আপোনালোকে মোক ভাল ভাল পৰামৰ্শ দিব বুলি আশা কৰিছোঁ। কেনেকৈ বনাব লাগে বা কেনেকুৱা ধৰণৰ কাপোৰ আনিব লাগে আপোনালোকে পৰামৰ্শ দিব বুলি আশা কৰিছোঁ। আৰু এইটোৰ প্ৰাইচটো হ'ব সেম প্ৰাইচ হ'ব, মাত্ৰ 720 টকা হ'ব, শিপিং ফ্ৰী হ'ব। কালাৰবিলাক খুব ধুনীয়া কালাৰ হয় এইবিলাক। এইটো চাওক, এইটো এনেকুৱা কালাৰত আহিছে, ৰাণী পিংক কালাৰত। এইটো এখন মেখেলাখন, প্ৰাইচটো 720 টকা, শিপিং ফ্ৰী হ'ব। এইটোত আৰু চাওকচোন, এইটো খুব ধুনীয়া আহিছে হোৱাইট কালাৰত। বহুতে বিচাৰে হোৱাইট কালাৰত, যে মন্দিৰত যাবৰ কাৰণে। বেছি ভালদৰে খুলি দেখুৱাইছোঁ, খুব মৰম লগা এটা কালাৰ। গল্ডেনৰ মাজত সৰু সৰু পিংক কালাৰ সূতাৰে মিনা কৰা আছে। এইটো এনেকুৱা চাওক, এখন চাদৰখন। আৰু লগতে থাকিব এইবিলাক হ'ব চাদৰৰ চাইড পাৰিবিলাক এনেকুৱা। এইটো চাদৰৰ চাইড পাৰি। আৰু এইখন হ'ব মেখেলাখন এনেকুৱা। আৰু লগত থাকিব ব্লাউজৰ পিস, হাতত এনেকুৱা এটা পাৰি থাকিব, ডাঙৰকৈ এটা পাৰি আছে। এইটো প্ৰাইচটো সেম হয়, 720 টকা। এইটোৰ আৰু এটা আহিছে এনেকুৱা হোৱাইটতে, এইটোত ৰেড কালাৰৰ কাম কৰা আছে। এইটো এনেকুৱা ৰেড কালাৰৰ সূতাৰে মিনা কৰা আছে মাজত। এইটো চাওক, এনেকুৱা গল্ডেনৰ মাজত ৰেড সূতাৰে মিনা কৰা আছে। এইবিলাক চাদৰ চাইড পাৰিবিলাক এনেকুৱা। এইখন হ'ব মেখেলাখন, এখন মেখেলাখন। ইয়াৰো প্ৰাইচটো সেম হয়। লগতে আৰু এইটো যোৰা আছে, এইটো অলপমান বেলেগ। ইয়াত আপোনাৰ ৰেডৰ মাজত গোল্ডেন মিনা কৰা আছে। চাই লওক, এইটো এনেকুৱা হ'ব। এইটো আঁচলটো চাওক, ডাঙৰকৈ আছে আঁচলটো, এনেকুৱা খুব সুন্দৰ এটা যোৰা। লগতে আছে এইবিলাক চাদৰ চাইড পাৰিবিলাক। এইখন হ'ব মেখেলাখন এনেকুৱা। দামটো মাত্ৰ 720 টকা, শিপিংটো সম্পূৰ্ণ ফ্ৰী দিছোঁ। আপোনালোকে জানে মই সকলো শ্ৰেণীৰ মানুহে পিন্ধিব পৰা মেখেলা আনিবলৈ চেষ্টা কৰোঁ। আৰু যিমান পাৰোঁ একেবাৰে জেনুইন দামত, একেবাৰে কম দামত দিয়াৰ কাৰণে চেষ্টা কৰোঁ। তো এইবিলাক খুব ধুনীয়া কোৱালিটি হয়, মই একেবাৰে কম দামতে দিছোঁ। লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰে। স্লেব কটনৰ আৰু এটা ডিজাইন আহিছে, এই ডিজাইনটো মই দেখুৱাই দিছোঁ অলপ। প্ৰাইচটো সেইটোৰ দৰে সেম। এইটো চাওক, এনেকুৱা মাজত এনেকুৱা বুটা আছে। আৰু এইটো হ'ব আঁচলটো চাদৰৰ এনেকুৱা। এইটো চি গ্ৰীণত আহিছে। এইটো কালাৰকেইটা খুব ধুনীয়া কালাৰ। আৰু এইখন মেখেলাখন, এইখন হ'ব মেখেলা। আৰু এইটো হ'ব ব্লাউজৰ পিস, হাতত এটা এনেকুৱা পাৰি থাকিব ব্লাউজৰ পিছত। এইটোৰ আৰু কালাৰ আহিব, এইটো চাওক, এইটো আহিব স্কাই ব্লু কালাৰত। এনেকুৱা ডিজাইনটো সেম হয় এইটোৰ দৰে, দামটোও সেম হয়। আৰু এইটো আহিব লেভেণ্ডাৰ কালাৰত। এইটো আকৌ অলপ ডিজাইনটো বেলেগ হয়, আপোনালোকক খুলি দেখুৱাই দিছোঁ মই। এইটো চাওক, এনেকুৱা হ'ব, মাজত এনেকুৱা ডিজাইনত আছে কামটো। এনেকুৱা আঁচলটো এনেকুৱা। চাদৰ চাইড পাৰিবিলাক হয় এইবিলাক। এইটোৰো প্ৰাইচ 720 টকা, শিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। লাগিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। এইবাৰ দেখুৱাম আকৌ কেইটামান মিক্স পাটৰ যোৰা,
খুব ধুনীয়া যোৰা, একেবাৰে ফুল শাইনিং হ'ব আৰু শিপিং সম্পূৰ্ণ ফ্ৰী হ'ব। প্ৰথমতে দেখুৱাইছোঁ মই এইটো এটা খুব ধুনীয়া অলিভ কালাৰত আহিছে, ফুল শাইনিং হ'ব যোৰাকেইটা। এনেকুৱা চাওক, কালাৰটো কিমান ভাল লগা কালাৰ, বহুত ধুনীয়া কালাৰ হয়, ডিজাইনটো খুব ধুনীয়া হয়। আৰু এইটো আঁচলটো এনেকুৱা, আৰু লগতে থাকিব এইবিলাক হ'ব চাদৰৰ চাইড পাৰিবিলাক এনেকুৱা। হ'ব মেখেলাখন পুৰা ওপৰলৈকে কাম কৰা আছে এনেকুৱা, খুব ধুনীয়া কালাৰত আহিছে এই যোৰাটো। আৰু এইটো ব্লাউজৰ পিছ, হাতত এনেকুৱা এটা পাৰি থাকিব আৰু অল বডি এনেকুৱা সৰু সৰু বুটা থাকিব। এইটো যদি লাগে আপোনালোকে ল'ব পাৰে। এইটোৰ প্ৰাইচ হ'ব 1350 টকা। লাগিলে আপোনালোকে যোগাযোগ কৰিব। এইটোৰ খুব ধুনীয়া কোৱালিটি হয়। এইটো আপোনালোকে ভিডিঅ'ত দেখা পাই গমেই পাইছে চাগে, ফুল শাইনিং হয়। আৰু এবাৰ দেখুৱাইছোঁ এইটো স্কাই ব্লু কালাৰত আহিছে, স্কাই ব্লু কালাৰত। এইটো কালাৰটো খুব পচন্দ কৰে। এইটো চাওক, এইটো এনেকুৱা ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইবিলাক চাদৰ চাইড পাৰিবিলাক এনেকুৱা, লগতে থাকিব এখন মেখেলাখন, ডিজাইনটো চেম হয় সেইটোৰ দৰে। এখন হ'ব মেখেলাখন, প্ৰাইচটো চেম হয় 1350 টকা, শ্বিপিং সম্পূৰ্ণ ফ্ৰী। এবাৰ দেখুৱাইছোঁ আৰু এটা কালাৰ, ডিজাইনটো সেইটোৰ দৰে চেম হয়, চেম ডিজাইন হয়, কালাৰ বেলেগ বেলেগ আছে। মই দেখুৱাই দিছোঁ অলপ অলপ। এইখন চাদৰখন অল বডি এনেকুৱা বুটা আছে এনেকুৱা। এইটো আঁচলটো, এইবিলাক হ'ব চাদৰৰ চাইড পাৰিবিলাক এনেকুৱা। এইখন হ'ব মেখেলাখন এনেকুৱা, দামটো চেম হ'ব 1350, শ্বিপিং ফ্ৰী হ'ব। যদি কৈছোঁ চি গ্ৰীণ কালাৰত, এইখন হ'ব চাদৰখন এনেকুৱা, আঁচলটো হ'ব এনেকুৱা। এইবিলাক চাদৰৰ চাইড পাৰিবিলাক এনেকুৱা, লগতে থাকিব মেখেলাখন এনেকুৱা। এইটোৰো প্ৰাইচটো 1350 টকা, শ্বিপিং ফ্ৰী। আৰু এইটো এইবোৰ ৰয়েল ব্লু কালাৰত চেম ডিজাইনত হয়। এইটো চাওক, যদি এইবিলাক আপোনালোকে ল'ব বিচাৰে এটা স্ক্ৰীনশ্বট ল'ব আৰু মোৰ লগত হোৱাটছআপত যোগাযোগ কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।